Guys, good morning and welcome to my YouTube channel. আজি মই আপোনালোকৰ আজি 18 নম্বৰ দিন আজি লকডাউন সম্পূৰ্ণ হৈছে আৰু আজি মই বিশেষকৈ এটা মই যে ভাবিলো আজি ৰাতিপুৱা উঠি মই অলপ টিকটকটো অলপ খুলিলো মোবাইলত ভাবিছো অলপ টাইম পাছে কৰো আৰু টিকটকটো খুলিনো কিনো খুলিম আমাৰ বৰাকৰ বিশেষকৈ আমাৰ ৰঘু হাজৰিকা ষ্টাৰক মই দেখা পালো আৰু মই ষ্টাৰৰ মই ভিডিঅ অলপ চালো চাই মই বহুত মজা লাগিলে মই কিন্তু ভাবিলো এটা যে মই কথা হিনো ইমান টিকটকত নো এৰিছে ভিডিঅ কিন্তু ইউটিউবত নো কিয় নেৰে হি মই ভাবিছো কিয় নেৰে হি সেই কাৰণে মই ভাবিলো তাৰ মই ভিডিঅ এটা মই ইউটিউবত মই এৰো সেই কাৰণে মই ইউটিউবত এটা মই ভিডিঅ বনালো বিশেষকৈ এটা যেন জিনিস ভাল লাগিলে যেন তাৰ এক্টিংবোৰক মোৰ বহুত ভাল লাগে সেই কাৰণে মই এটা মই ভাবিলো মই ইউটিউবত এটা মই ভিডিঅ তাৰ মই এৰো সেই কাৰণে মই আজি ভিডিঅটো বনালো আৰু চাই থাকক ভিডিঅটো কেনেকুৱা লাগে আপোনাৰ কমেন্টত আপোনালোকে জনাব কেনে ভাল লাগিছে না টিকটকত 5-6 জনী ছোৱালী ইনকা বেয়া শব্দ কয় ততক এজনী কৈছোন ততকৰ ইজ্জত বোলা বস্তুটো আছে নে নাই ন ছোৱালী মানুহ হৈ এনেকে কয় যেন টিকটকটো গেলাই পেলাইছে ছোৱালী কেজনী আৰু অসমৰ ছোৱালী কবলৈ শৰম লাগিছে অ হেন্দিক মোৰ লগত এটা ডুইট কৰিব লাগিব দেই তোমাৰ ভিডিঅ' চাই বহুত ভাল পাওঁ মই আৰু তোমাৰ কাৰণে মই শিকিলো বুৱাৰী পটাব লাগে কেনেকে আৰু ছোৱালী পটাব লাগে কেনেকে এটা ডুইট কৰি দিবা আৰু তুমিয়ে মোৰ হয় ভগৱান আৰু অসমৰ যিমানবোৰ বেয়া কমেণ্ট আহে গোটেইখিনি অসম ৰাজ গ্ৰুপৰ পৰাই আহে আৰু অসম ৰাজ গ্ৰুপ অ গৰু তই কি উল্টা পুল্টা মাতিছ কেতিয়া অসম ৰাজ পাতিয়ে মানুহক বেয়া কমেণ্ট দিলে তই যেন উল্টা পুল্টা মাতিছ তই এটা বলিয়া ছয়ত বেটি জোতা পিন্ধি উঠ পিছত মানুহক বেয়া কমেণ্ট দিয় তই দিয় একচুৱেলি হ'লে তোক পালে ন কাণ পতি চৰিয়াব লাগিব থাপ দিব লাগিব বেঞ্চত কেলা মাকসুদা এইটো ভিডিঅ' কোনে ডিলিট কৰিছে এইটো কোনে ডিলিট কৰিছে এইটো ভিডিঅ' হা কোনে ডিলিট কৰিছে তোমাক কৈছো টিকটকে বেয়া দেখিছে কাৰণে ভিডিঅ'টো ডিলে কৰিছে তুমি যেন ইমান বেয়া শব্দ কৈছো যেন তাকে কাটকে চিঞৰি দিছে যেন পুৰা বলিয়া কুকুৰৰ নিচিনা अच्छा रानू जी आप उनके बारे में क्या कहना चाहेंगे जो अब भी सड़क पे हगते हैं या किसी के आलू के खेत में देखिए इसमें उनकी कोई गलती नहीं है क्योंकि खुले में हगने पे मज़ा आता है और आलू के खेत में तो और मज़ा आता है क्योंकि मैं 2-3 बार ट्राई की थी जब मैं गांव में रहती थी तो लाइटरी में करने पे আপোনালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগে তে লাইক কৰিব সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব